কথাটো শুনছা না সিদিনা যে ঠকাই নিছিলে আমাৰ পৰা হাতটো জাবৰাঙে তাক আজি পালি মই এনেকে মাৰিম বা ঠিকছে মাৰিম থৌ থৌ তোৰ কথাডাল হে বৰ একদম হাতী হেন চেহেৰাটো লৈ ফেলে ঘূৰি থাকে একো হলি বলে নাই মোৰ বল নাই ময়ে মাৰিম আজি ক'ত পাং তাক ইমান বিচাৰিলোঁ আমি নাপাঙে চোন বিচাৰি আৰু এইকেইটা পাতলুং হাপেন এইকেইটাটো গ্ৰুপ এটা আছিলে ক'ত বা সেন্দকো লগ নাপাওঁ কি কৰা যাব যচোন আৰু হেৰি মই কৈছিলোঁ না তোৰ বল নাই বুলি উঠ উঠ তাতে আৰু পিন্ধি লৈছা কলা চশমা জোৰ সেইটোৱে হ'ল দেখা পাইছোঁ না মই নাই পাওঁ নাই ইয়াতে অলপমান তেজ ওলাইছে আৰু তাতে কলা চশমা জোৰ খুলি লওঁ হয়তো দেখা পাওঁ নাই মই কি যে হ'ব ইমান দামে দি কিনি লৈছি ভাঙি গেলি মানে কি কৰিবি এই ভাঙি গেলি কিবা পেলাই দিম এটা কথা আজি চিপটি বাই এটা বিচাৰি যাং তাক যদি তাতে পাং তই মাৰবি আজি মোৰ নামটো বলে নাই মই তাতে পালি মান পিছ পিছ কৰিম তাতে মই এটা পাৰবি না তই পাৰিম যৌ পিছে পাৰা যদি যৌ এই শুনাই না ঘৰত মানুহ আছে চিপটি বাই আছে নাই চিপটি বাই আছে ময়ে তুই হে তুই শুনা আজিকে বেললে কি আছে কি রে শুনা তাবি ছয় তো আজি কি কবি আৰু মোৰ অৱস্থা কেনে শুনা তাবি ছ এনেকে পিন্ধো আজি এই ৰ'দ দিছে যি ইমান ফলটা বাঢ়াই দিছে ইছি নিচিনা কেনে লুগি থাকা দে ভালে আছে দে কিনো খবৰ চবৰ এতিয়া ভালে আছো দে খবৰ ভালে আছো হেৰি চাকৰি পালোঁ নহয় মই চাকৰি বলি কি রে চাকৰি বলি এই চাইন মাৰা খালি চাইনে মাৰবা লাগে মই কিন্তু আমি আমাকো মাৰি দিব পারবি মারবা লাগলিতো মারবাই লাগবো আৰু এটা কিবা তো সাইন মারা চাকরি বালি তো নাজনো মই চাইন মাৰা চাকৰিটো কৈ আছো ৰ তাৰ মানে মই নহলি মিতে চাইন নিদিমিতে কাম দিলে নহয় মানুহ কামগুলো নহয় ডাঙারে বা সাদার মানে সৰু নহয় ডাঙাৰে এতিয়া ইয়া মোক মানুহগুলো বিচাৰি ফুৰব চাইন মাৰবা কিন্তু মই আছুংলি ক'বা নালাগে দে নকং দে মান ডাঙাৰ মানুহ সাদা হাতা মানুহ লগ কিয় হিকে দীঘল দীঘল কলম লৈ লৈ বিচাৰি মোক চাইন মাৰবা তাই আইজুতি কাপাই যদি আহিব তাকো নকাবি হয় নকং ইমান ডাঙৰ মানুহটো আৰু মই কিয় কৈ দিম হে মাক হেদে ঘূৰি ফুৰক তো হেৰিয়ে চিপটি বাই তাৰমানে পইচা কম হৈছে মোৰ এই 500 পালো নেকি ধাৰ 500 পইচা 500টা আছে তো মোৰ পইচাই নাই দিছোন দি এক ঘণ্টাৰ পিছত মই আনি দিম এক ঘণ্টাৰ পিছতে পাম না বাৰু এক গ্যাৰান্টি তো পাবি নেক্সট মই আনকেইটা বুই থাকে দে যা কি বাইবা ঘৰত আছে না ইয়াতো মানে জাবৰাঙে আহিছে মাজে মাজে কথা চিপটি বাই আছো দে কি নহলে স্কুল কিবা হলতা কি বুলি কয় এই যে জাবৰাং একদম ফালতু মানুহ সেইদিনা কিবা অলপ পইচা খেলা দিলোঁ মই মোৰ পইচা মৰতে আমাৰ মাইকীটোৰ পৰা হাঁহটো খুজি লৈ গ'ল সেই পইচা কিনি দিলে মোৰ পইচা কিনি দিব তাক বিচাৰিবচোন আজি মই ক'তবা বিচাৰিছে আমাৰ তাত নাইচোন এইটো চেৰ খবা আহি থাকে না সেইকাৰণে বিচাৰি মিছক থানো কিয় কওঁ এই দিছটো নাই তেতিয়াহ'লে আমি কি কৰিম এতিয়া বেলেগতে বিচাৰি যাম নেকি আৰু এবাৰ সেইকেইটাকো ক'ৰবাত লগ পাম নেকি মানুহকেইটা আৰু আছে নেকি কোনোবা সেই আৰু কেইটামান লোক আছে নহয় তাৰ চেৰ খোৱা সেইকেইটাকো লগ পাওঁ নাই আজি যাছো আৰু যা ক'ত গেলে মানুহটো ক'ত গেলি আছিলচোন ক'ত পৰা ওলা লাগে ই ক'ত গিলে তই নহয় চিপটি বা মই দি আছো তুই তাতে চাকি হয় মানুহবিলাক বিচাৰি মোক চাইন মাৰবা চাইন মাৰব বিচাৰি হেৰি কৰ চিপটি বাই 500 টকা যে পটাপট দিছিল মই জাঙে তই মই দি দিও পুৰা বচন দিদি নকৰে মানে মই জাঙে চাইন মাৰব বিচাৰি আছিলতো বিস্কু হাত আছিল এই ভাগ্য ভালে গৈছিলি দে মই পিছে দিদি নকৰো দে যা চাইন দিও দিবি কিবা চাইন দি পুৰে ইও ভালে দে না বিয়া হেদে কুবাই নৰং দেবে তাকে পুৰে তাকে কৰকে ভাড়াটোতো কিমান হ'ল ভাড়াটো 20 টকা দিলে হ'ব এনে ভাড়া চাড়া নাই আজি ভালে লগা নাই মটৰ এতিয়া ফুলৰ পিছত নাই তোৰ তাত আছে নেকি
ভাড়াই নাই, মাত্ৰ পইচা। 1 ঘণ্টাৰ কাৰণে 500 টকা দিছোন তই মোক ইয়ে মই তোক ৰাম দি এনে ভাড়া নাই এটা মোক আৰু 500 টকা খোজে দি দাদা। আছো মই তোক দি আছো নহয় পটকে দি 1 ঘণ্টাৰ পিছত দিব লাগিব কিন্তু দিনে মই বজাৰ কৰিব লাগিব মোৰ মাইকী খঙত ফোন হ'লি 1 ঘণ্টাৰ পিছত পায়ে যাবি আৰু ভাড়া নামালি মোক দি গালি পাৰে মাইকী মই পইচা দিছো, খাব মই লাগিব না মোক কিন্তু 1 ঘণ্টা দিবাই লাগিব যে দিম তই পটকে দিছোন মোক এনে ভাড়া নাই তাৰ মোক আৰু কিন্তু দাদা 1 ঘণ্টাৰ পিছত দিব লাগিব কিন্তু দিমে টেনচন অ, নকৰিবি তই কিন্তু বুজা? নহ'লি আকৌ ঘৰত বিৰাট গালি খাম তই ফ্লে যাবি অ। নে মই যাং দে হা 1 ঘণ্টাৰ পিছত দিব লাগিব কিন্তু দে। আজি হৈ গৈছে চিফটি বাৰ পে আনিলো 500 ডিছকালাৰ পে ল'লো 500 হৈ গ'ল মোৰ দিনটোৰ কাৰণে কি লাগে আৰু হ'লে আজি কাম চেছ এতিয়া ৰোডত বহি থাকোঁগৈ অলপ টুপনি মাৰি মাৰি ঐ মইচোন ইমান দুখ পালোগে কিবা পানী নলগে টিচি ওলাইছে বুলিকে লেংৰা লেংৰা হৈছে চোন কৈছিলো না দহ ঐ ৰচোন এই কি বুলি কয় তোৰ লগত মাজে মাজে দেখা পাং জাবৰাঙক তোনে দেখা পাইছ না জাবৰাং পাইছিলোঁ সিদিনাখনে ল অ কালি অ তাৰপিছত এনে গুৰু ঢুকন দিছে আমাক বাপাহাৰে চুৰু ঠুকন দিছে একে ইয়াত বুজৰং মানে মাংস চাংস আমি খানা খাম বুলি পিনে আনিলোঁ অ একে সি লগতে একেবাৰে ঠুকাই লৈ গ'লে বাপাহাৰে আমাক হয় না? আমাৰ পাৰে আমি ইমান ধুনীয়াকৈ গোটাইকেইটা দি গাহৰি আনছোঁ তেল পিঁয়াজ হালধি নিমখ গোটাই আনছোঁ খানা খাবা খানা খাবৰ কাৰণে আমি গোটাইকেইটা দি ধুনীয়াকৈ আমি অলপ খানা এতিয়া অ বাৰিষাৰ বতৰ গুঠিয়া চুঠিয়া তুলি পেলাই ধুনীয়াকৈ আনিছিলোঁ আৰু তাৰপিছতো সি আৰু কি কৰিলে আহি পেলাই আমাক যি ঠকন দিলে মোনাটো এতিয়া থৈ যা বুলি পেলাই কি কৰিলা তাৰপিছত আমাক আৰু হেৰি আনিব দিলে চেৰে বান্ধিব যাব দিছে আমাক ঠিপলি বাইটা ঠিপলি বেটা তাকেহে কৈছে অ। এই চানা বেপাৰীক পইচা দিবা দিলো 700 টকা সেইটো পইচাটো মোৰ এটাই হাঁহ লাভ মাইকীটোৰ পৰা ঠুকা পেলাই লৈ গ'ল তাকে বিচাৰি ফুৰিছো মই তোনটোকো সেনেকৈ ঠকন দিছে তাল তাল ইৰাই দিম তাক বিচাৰি পোৱাটোহে ডাঙৰ কথা হ'ল চিফটি বাইটাৰ জাংচক দি বিচাৰি কি হ'লে এই কি বুলি কয় জাবৰাঙে অ অ ইমান দুষ্ট মানুহ একে ঠকাই ইহঁতক বোলে ঠকাইছে আমাকো ঠকাইছে তাক বিচাৰি ফুৰিছো এতিয়া পাৱাই নাই ময়োতো তাকে বিচাৰছো সিদিনা 500 টকা এটা লৈছি মোৰ পে বাপ্পা মোৰ পে আনছি মোৰ পুৰা 500 টকা নিছি এতিয়া মাইকে গালি খাই আছো 1 ঘণ্টা দিব বুলি কৈছে এতিয়া শুনতে হ'লে এতিয়া মোৰ পইচাটো লাগছে এই গাঁৱত মানুহলৈ গুচি তাক হিৰ কুমাইবলে হিৰ কুমাইবলে এই কাম কৰোঁ তা ইমান ঠকাই ফুৰে এনেকে গাঁৱত মানুহ থাকিলে দিগদাৰ হ'ব তাক একদম এনেকুৱা দিম তাক আমি পালে একদম চাইন চাইন একদম পিঠিত দিম চাইন যিহে আলোচনা মোক বোলে পাই হেন্দে মাৰাকো হয় ই গৰম ৰ'দত বিচাৰি ফুৰিছে না কেনে মছলা গিলাখান পাইছে না বা নাচিকে হেন্দৰ কি ছয়তান বুদ্ধি হেন্দৰ মোক পাবি তোন দে নাপা তোৰ এই বিপে ৰ'দত তোৰ ফুটি ফুটা ৰ'দত যাই থাক কাঁঠাল খাই ল তোন দে আৰু ভাল হ'ব তোন দৰ নাপা তোন দে মোক বিচাৰে কাম নহ'ব যা আৰু ঠকাম তোৰ 2 দিন পিছত চাবি দেই